গাইজ ৱেলকাম বেক টু মাই চেনেল। কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত নাম লোৱা সকাম আছে। এতিয়া বস্তু এটা দুটা যোগাৰ কৰি আছোঁ আৰু লাহে লাহে বাকী আছে পিঠাখিনি খুন্দিবলৈ। তাৰ পাছত আৰু এটা ছাৰপ্ৰাইজ আছে। আমাৰ ঘৰলৈ আজি নতুন আলহী আহিব। এতিয়া আপোনালোকক নকওঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব, দেখাই যাম। এতিয়া তেন্তে পিঠাখিনি খুন্দি লওঁগৈ। পিঠা চালি হৈ গ'ল, দেখিছে। পিঠা চালি হৈ গ'ল, এতিয়া খানাটো খাই লওঁ। তাৰ পাছত আপোনালোকক আকৌ লগ পাই আছোঁ, চাই থাকিব। ভাত পানী খাই বৈ মানে ভিডিঅ' নকৰিলোঁ আৰু তাৰ পাছত অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ গা পা ধুই ফ্ৰেছ হৈ ভাবিলোঁ ভিডিঅ' অলপ কৰোঁ বুলি। আজি বতৰটো ইমানেই বেয়া নহয়, মানে বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা। ভকতসকল আহিলে, চাহটো দিলোঁ অলপ আগত। এতিয়া কুঁহিয়া নাৰিকল এইবিলাক কাটি আছে। আৰু আমাৰ ঘৰলৈ নতুন আলহীও আহি আছে, পাবহি আৰু। আপোনালোকক দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। শেৱালি ফুলৰ গোন্ধ কি মজা! আৰু এয়া আমাৰ জোনবাই। নতুন আলহী আহি আছে ঘৰলৈ। ক্ষিতিশ পুৰা একদম 32টা দাঁত উলিয়াই আহিছা যে। কি দিব লাগে? তুমি দি দিয়া আকৌ। ভকতসকলে নাম লৈ আছে, আপোনালোকক অলপ দেখাইছে। এয়া এতিয়া প্ৰসাদ খাবলৈ লৈছোঁ। এতিয়া প্ৰসাদ খাই হৈ গ'ল। তাৰপাছত খাম চব্জি, মাংস চব্জি। হয়নে? মাংস চব্জি খাম নে এতিয়া? মই নাচোৱা গৈ পিনে। ইমান লাজ লাগিছে নেকি? পোৱালি হাই কৈ দিয়া আকৌ। কি ইমান লাজ লাগিছে? বিদায় দি আজৰি হৈছোঁ। বহুত ভাগৰ লাগিছে। এতিয়া ভাতটো খাই শুই যাম আৰু লাহেকৈ। আজিৰ মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব, আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আপোনালোকৰ মাজলৈ আৰু ভাল ভাল ভিডিঅ' দি যাব পাৰোঁ। তেন্তে অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ। বাই বাই, গুড নাইট।